ছাত্ৰ-ছাত্ৰীসকল তোমালোকক নমস্কাৰ জনাইছোঁ। আজি তোমালোকলৈ আগবঢ়াইছোঁ অসমীয়া ভাষাৰ ব্যাকৰণৰ পাঠ। আজি আমাৰ আলোচ্য বিষয় হৈছে অব্যয় পদ। প্ৰথমে আমি অব্যয় পদৰ সূত্ৰটো চাই লওঁ আহাচোন। যি পদ কাৰ্যত ব্যৱহাৰ হ'লেও কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, অৰ্থাৎ যেনে আছে তেনেকুৱাকৈ শব্দটো ব্যৱহাৰ হয়, তাক অব্যয় পদ বোলে। যেনে আৰু, যদি, নাইবা, কিন্তু, হেতেন ইত্যাদি। এই পদবিলাক বাক্যত ব্যৱহাৰ হ'লে কেতিয়াও তাৰ ৰূপৰ সলনি নহয়। বাক্য হিচাপে চাওঁ আহাচোন। কমলা আৰু তুমি আহিবা। তুমি যদি আহা ময়ো যাম। তেওঁ নাইবা তুমি গ'লেও হ'ব। ইয়াৰ প্ৰথম বাক্যটোত আৰু হৈছে অব্যয় পদ, দ্বিতীয় বাক্যটোত যদি হৈছে অব্যয় পদ, তৃতীয় বাক্যটোত নাইবা হৈছে অব্যয় পদ। এই পদবিলাক বাক্যত ব্যৱহাৰ হ'লে কেতিয়াও তাৰ ৰূপৰ সলনি নহয়। যেনেকুৱাকৈ আছে ঠিক একেদৰে ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন হ'ব পাৰে, অব্যয় পদ কাক বোলে? উদাহৰণ দিয়া। সূত্ৰত দিয়াৰ দৰেই লিখিবা। যি পদ কাৰ্যত ব্যৱহাৰ হ'লেও কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, অৰ্থাৎ যেনে আছে তেনেকুৱাকৈ শব্দটো ব্যৱহাৰ হয়, তাক অব্যয় পদ বোলে। যেনে আৰু, যদি, নাইবা ইত্যাদি। বাক্য হিচাপে উদাহৰণ দিব পাৰিবা। কমলা আৰু তুমি আহিবা। তুমি যদি আহা ময়ো যাম। এইদৰে দিলেও হ'ব আৰু তোমালোকে নিজেও বাক্য সাজি দিব পাৰিবা। কিন্তু বাক্যত যেতিয়া অব্যয় পদ ব্যৱহাৰ কৰিবা, তেতিয়া অব্যয় পদটোৰ তলত এডাল আঁচ টানি সেই পদটো চিনাক্ত কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া বাক্য দুটাৰ পৰা অব্যয় পদ নিৰ্ণয় কৰা। প্ৰথম ক বাক্যটোত আছে হিমা আৰু ৰীমা একেলগে যাব। ইয়াত আৰু হৈছে অব্যয় পদ। খ বাক্যটোত আছে তুমি নাইবা হৰি গ'লেও হ'ব। ইয়াত নাইবা হৈছে অব্যয় পদ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালদৰে অধ্যয়ন কৰিবা। আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।